এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইফালে চাওকচোন, আমাৰ বেটা ৰাতিপুৱাৰ পৰা ঠাণ্ডা পানী খাবলৈ আৰম্ভ কৰি দিলে আৰু দিনটোলৈ। আৰু এইফালে চাওকচোন, সি মোক ভয় খুৱাইছে। আৰু এইপিনে চাওকচোন, সাই বাবা মন্দিৰৰ প্ৰসাদ হিয়া বৈ আনি পিনে মোক দিছিলেহি। খাবলৈও বহুত টেষ্টি। এনেওতো প্ৰসাদ বুলি ক'লে ভালেই লাগে। আচলতে বৃহস্পতিবাৰ দিনটোত ময়ো নিৰামিষেই থাকোঁ, মানে বৰ বেছি এটা মানিব নোৱাৰোঁ যদিও মাছ মাংস এইবিলাক নাখাওঁ বৃহস্পতিবাৰ দিনটোত। যিহেতু নেকি মন্দিৰলৈ যাওঁ বুলি ক'লেও যাব নোৱাৰোঁ, আৰু মুখৰ আগতে প্ৰসাদ পাইছোঁ আৰু কি লাগে নহয় জানো। আৰু এইফালে চাওকচোন, মিঠাই দাদা বৌহঁতৰ এনিভাৰ্চাৰী আছিলে, তাৰ কাৰণেও মিঠাই দি থৈ গৈছে মোক। ভিডিঅ'টোৰ জৰিয়তে থেংক ইউ বৌ। আচলতে তেওঁলোকৰ দোকানখন আৰু মোৰ দোকানখন একদম ওচৰা ওচৰি, সেইকাৰণে মোক দোকানতে দি থৈ গৈছে। আৰু এয়া ঘৰলৈ আহি নিশাৰ ভাত সাজ। গৰম যিমানহে পৰিছে, সেইকাৰণে মই পানী দিয়া ভাতেই খাইছোঁ। তাতে আজি নিৰামিষো খাওঁ। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। তেন্তে